everyone. আশা কৰো আপোনালোক সকলোৰে ভাল। যোৱা শনিবাৰে জানুৱাৰী 8 আমেৰিকাত অসমীয়া নিবাসীসকলে আয়োজন কৰা মাঘ বিহু চেলিব্ৰেট কৰিবলৈ আৰু তেওঁলোকে বহুত ধুনীয়াকৈ সকলো পিঠা পনা বনালে লগতে বহুত বিভিন্ন ধৰণৰ জা জলপান যোগাৰ কৰিলে। বহুত ভাল লাগিল সেইদিনা বিদেশত অসমীয়াসকলক লগ পাই অসমীয়া সমাজত অসমৰ গৌৰৱ বিহু চেলিব্ৰেট কৰি লগতে আমেৰিকাত ডাঙৰ হোৱা অকণমানি মইনাকেইটাও তেওঁলোকৰ নিজৰ প্ৰতিভা দাঙি দেখুৱালে। তেওঁলোকে ধুনীয়াকৈ অসমীয়া গীত গাই নাচিছে, খোল বজাইছে আৰু যে ক'ত কি বহুত ভাল লাগিল এই নতুন প্ৰতিভাবোৰ দেখি আৰু যে আমাৰ অসমীয়া সংস্কৃতিটো প্ৰদৰ্শনী কৰাৰ সুযোগ আৰু লগতে ধৰি ৰখাৰ আৰু তেওঁলোকৰ পৰিৱেশসমূহ শেষ হোৱাৰ পাছত আমি সকলোৱে মিলি জা জলপান আৰু ভালদৰে এসাঁজ খালোঁ আৰু আমি সকলোৱে শেষত মুকলি বিহু নাচিলোঁ আৰু তেনেদৰে মোৰ দিনটো বহুত সুন্দৰকৈ পাৰ হ'ল। আজি যে ঘৰৰ পৰা আঁতৰত আছোঁ তেনেকুৱা অনুভৱেই নহ'ল এওঁলোকৰ মাজত আৰু মোৰ বহুত ভাল লাগে তেওঁলোকক লগ পাই। নিজৰ আপোন যেন এটা ফিল হয় আৰু আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে নিশ্চয় মোক জনাব। থেংক ইউ। To enjoy a variety of performances. The show will begin with Rita. Rita is a 9th